চীনৰ আৰক্ষীৰ কৰ্লাৰত কিয় পিন লগাই দিয়া হয়? বেছিকৈ ৰেড বুল সেৱন কৰিলে কি ক্ষতি হয়? পুৰণি ব্যৱসায়িকসকলে পুৱা দোকান খোলাৰ লগে লগে কিয় চকী এখন বাহিৰত ৰাখিছিল? বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকক আৰু লগতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পোনপ্ৰথমে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নম্বৰ 1, পুৰণি ব্যৱসায়িকসকলে পুৱাৰ দোকান খোলাৰ লগে লগে চকী এখন বাহিৰত ৰাখিছিল আৰু প্ৰথম বিক্ৰী হোৱাৰ লগে লগে চকীখন ভিতৰত ৰাখিছিল। কিন্তু আন এজন গ্ৰাহক আহিলে দোকানীজনে বজাৰৰ চাৰিওফালে এবাৰ চায় আৰু যদি কোনো দোকানত বাহিৰত চকী এখন দেখা পায় তেন্তে গ্ৰাহকজনক সেই দোকানখনৰ পৰা বস্তু লৈ যাবলৈ কয়। কাৰণ জানেনে? কাৰণ দোকানৰ বাহিৰত চকী এখন ৰখা অৰ্থ হ'ল যে দোকানীজনে এতিয়ালৈকে বহনি কৰিব পৰা নাই। নম্বৰ 2, শাস্ত্ৰীজীয়ে যেতিয়া প্ৰধানমন্ত্ৰী হৈছিল তেতিয়া তেওঁ ফটা ধুতি পিন্ধি শপত লৈছিল। পিছত গম পোৱা গ'ল যে তেওঁৰ হাতত মাত্ৰ 2খন ধুতি আৰু 2টা কুৰ্তা আছিল। গতিকে তেওঁৰ মতে ভাৰতৰ কোটি কোটি কৃষকে এনে ধুতি পিন্ধে, নতুন ধুতি পিন্ধাৰ অধিকাৰ তেখেতৰ নাই। এনেকুৱা আছিল ভাৰতৰ লাল বাহাদুৰ শাস্ত্ৰীজী। নম্বৰ 3, যদি আপোনাৰ নাক বন্ধ হৈ আছে তেন্তে 30 ছেকেণ্ডৰ বাবে মুখত বৰফৰ টুকুৰা এটা লগাই দিয়ক। চাব আপোনাৰ নাকটো লগে লগে খুলিব আৰু ভাল হ'বলৈ সহায় কৰিব। নম্বৰ 4, এতিয়া ৰেলৱেৰ নতুন নিয়ম অনুসৰি যদি আপোনাৰ ইতিমধ্যে ৰিজাৰ্ভেশ্যন আছে আৰু হঠাতে আপোনাৰ যাত্ৰা বাতিল কৰিবলগীয়া হয় তেন্তে আপুনি আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যক আপোনাৰ টিকেটটো ট্ৰান্সফাৰ কৰিব পাৰে যাতে আপোনাৰ ঠাইত আপোনাৰ পৰিয়ালৰ কোনো লোকে তাত যাত্ৰা কৰিব পাৰে। নম্বৰ 5, বন্ধুসকল, এমুঠি বাদাম ৰাতি তিয়াই থৈ দি দ্বিতীয় দিনা কেঁচাকৈ বা গুড়ৰ লগত সিজাই খাব লাগে। ইয়াৰ পৰা আপোনাৰ বহুত উপকাৰ হয়। ই আপোনাৰ শৰীৰত তেজৰ অভাৱ সম্পূৰ্ণ কৰাত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতাও বৃদ্ধি কৰে আৰু বহুত ৰোগৰ পৰা মুক্তি পোৱাতো সহায় কৰে। নম্বৰ 6, দক্ষিণ ভাৰতৰ একমাত্ৰ নায়িকা কীৰ্তি সুৰেশ, যিয়ে আজিলৈকে কোনো ছবিত চুটি কাপোৰ পিন্ধা নাই আৰু নিজৰ ভাৰতীয় সংস্কৃতিৰ সৈতে জীয়াই থাকিবলৈ পচন্দ কৰে। নম্বৰ 7, ৰেড বুল বেছিকৈ সেৱন কৰিলে কি হয় জানেনে? বেছিকৈ ৰেড বুল সেৱন কৰিলে খিংখিঙীয়া, অনিন্দ্ৰা, উচ্চ ৰক্তচাপ, কম্পনি, দ্ৰুত হৃদস্পন্দন, অস্থিৰতা, স্নায়ুবিকতা, ডায়েৰিয়া, পলিউৰিয়া, বমি, মূৰ ঘূৰোৱা আদি সৃষ্টি হয়। নম্বৰ 8, বন্ধুসকল, বিশ্বৰ ধনী ব্যক্তি বুলি ক'লে আমাৰ সকলোৰে মুখত এজন ব্যক্তিৰ নাম আহে, ৰিলায়েন্স জিৰ' মালিক মুকেশ আম্বানী। কিন্তু বৰ্তমান মুকেশ আম্বানীক পিছ পেলাই গৌতম আদানীয়ে 152.1 বিলিয়ন মাৰ্কিন ডলাৰে বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে। নম্বৰ 9, প্ৰতিদিনে এটা বেলুন 10 মিনিটৰ বাবে ফুলাক। এনে কৰিলে মুখৰ কৰ্কট ৰোগ, হাওঁফাওঁৰ কৰ্কট ৰোগ, হাৰ্ট এটেক, ব্লকেজ, শ্বাসৰুদ্ধ এইবিলাক বেমাৰ দূৰ হয়। নম্বৰ 10, চীনৰ আৰক্ষী কলাৰত পিন লগাই দিয়া হয় যাতে তেওঁলোকৰ মূৰ একেটা দিশতে বা একেটা এংগুলতে থাকে আৰু প্ৰেডৰ সময়ত মূৰটো বেকা নহয়।